যিজনে নজনা কথাটো সোধে তেওঁ কেৱল 5 মিনিটৰ বাবেহে মূৰ্খ হয়, কিন্তু যিজনে নুসুধে তেওঁ গোটেই জীৱন মূৰ্খ হৈয়ে থাকে। যদি তুমি এজন মানুহক এটা মাছ দিয়া, তেওঁক তুমি এদিনৰ বাবেহে খুৱাবা। কিন্তু যদি তুমি এজন মানুহক মাছ ধৰিবলৈ শিকাই দিয়া, তেওঁক তুমি গোটেই জীৱন খুৱাব পাৰিবা। তোমাৰ হৃদয়ৰ গভীৰতাত আনক আঘাত কৰাৰ অধিকাৰ নিদিবা। সদায় মনত ৰখা উচিত, পঢ়ি থকা সময়ত এটা শব্দৰ পৰাও নিজৰ মনোযোগ আঁতৰি আহিব নিদিবা, কাৰণ এটা শব্দৰ মূল্য 1000 টুকুৰাৰ সোণৰ মূল্যৰ সমতুল্য হ'ব পাৰে। নিজক দুখ দিয়া যেনেকৈ তুমি আনক দুখ দিয়া, আনকো ক্ষমা কৰা যেনেকৈ তুমি নিজক ক্ষমা কৰা। পক্ষীয়ে গীত এইকাৰণে নাগায় যে তাইৰ ওচৰত এটা উত্তৰ আছে, এইকাৰণে গায় যে তাইৰ লগত এটা সংগীত আছে। এবাৰ যদি কোনো ব্যক্তি এজন শিক্ষক হ'ব পাৰে, তেওঁ গোটেই জীৱনৰ বাবে পিতৃ মাতৃ হৈ যায়। 1 ইঞ্চি সময় হ'ল 1 ইঞ্চি সোণৰ সমান, কিন্তু তুমি 1 ইঞ্চি সোণেৰে সিমানখিনি সময় কিনিব নোৱাৰা। যিজন ব্যক্তি সৰু সুৰা দুৰ্ভাগ্য সহ্য কৰিব নোৱাৰে, তেওঁ কেতিয়াও মহান কাম কৰিব নোৱাৰে। মুকুতা সমুদ্ৰৰ পাৰত পৰি নাথাকে। যদি তুমি মুকুতা বিচাৰা, ইয়াক পাবলৈ তুমি সমুদ্ৰত ডুব মাৰিব লাগিব। তোমাৰ এটি হাঁহিয়ে তোমাৰ জীৱনৰ 10 বছৰ বঢ়াই দিব পাৰে। সেইবাবে সদায় হাঁহি থাকা আৰু আনকো হহুৱাই ৰাখিব চেষ্টা কৰা।